আজি এই টাকলাটোৰ লগত আছে সুৰজিত ভাই। কমেণ্টত আপোনালোকে টপা 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 বুলি কৈ আছে, গতিকে বুকুত হাত ৰাখি ময়ো নিজকে টাকলা বুলিয়ে মানি ললো। আৰু আজি আমি গৈ আছো এনেকুৱা এটা জেগালৈ য'ত আমি অতি সুন্দৰ দৃশ্য কিছুমান দেখিবলৈ পাম। ৰাতিপুৱাই আজি জাজৰিলৈ যাবলৈ বুলি ওলালো। বতৰটো ভাল দেখিলো, গতিকে সুৰজিত ভাই গাড়ীখন চলাব দি মই বতাহ খাব ললো। আৰু ৰাস্তা ভুল হোৱাৰ বাবে অলপ দেৰিকে বেয়া ৰাস্তা এটাত আহি পালো, অলপ এনেকৈ জোকাৰণি খাই খাই। মনত খালি এটা কথাই ভাবি আছিলো, এইবোৰেতো জাৰ্ণি এটাৰ আচল মজা নে কি কয় ৰাইজ। অৱশেষত ধুনীয়া ৰাস্তা এটা পাৰ কৰি আমি পালোহি সুৰজিত ভাইৰ মামীৰ ঘৰত। যিহেতু আমাক নিমন্ত্ৰণ দিছিল যে আজি ভাতটো এটা খাবাহি বুলি, গতিকে সোমাই লৈ ফটাফট ভাতটো খাই এতিয়া পথাৰলৈ যাবলৈ হ'ল। কিন্তু তাৰ আগতে কাটাপ্পাক চাই লওক, যাক আপোনালোকে টপা বুলি কৈ আছিলে। এতিয়াৰ পৰা সেই বুলি ক'ব নোৱাৰিব, কাৰণ মোৰ চুলি কিন্তু গজি আহিছে দেই। গছডাল দেখি চাগে অনুমান কৰিব পাৰিছে বতাহটো কি ধুনীয়া। আৰু সেই ধুনীয়া বতাহৰ মাজতে আমি পালোহি এখন ধুনীয়া পথাৰলৈ। আশা কৰিলো চাই ভাল পালে ভিডিঅ'টো। যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। দিয়ক, বাই বাই।